হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আপোনালোকক পোনপ্ৰথমে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মানে ইয়াত দেখিছে ৰাতি হ'লেই উৰুকা নিশা এসাঁজ খাম বুলি ভাবিছোঁ, মানে পৰিয়ালৰ মানুহ আৰু ওচৰৰ মানুহৰ সৈতে। তো আপোনালোকক দেখাম কেনেকৈ খাওঁ, কি কৰোঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। এইফালে একদম দেখিব পাইছে, চাওক চুনুবাই পুৰা ফ্লাছ মাৰি আছে, লাইনটো নাই হেনো। আৰু এইফালে মাংস কাটি আছে, চাওক ভিজিত দা দেখাই দিছোঁ আৰু ন। এইফালে চাওক আলু চালু কাটি থকা আছে, এইয়া হাই কৰি দিয়ক। এইফালে বাইদেউ, এইফালে দীপা বাই ঢেৰ ভিডিঅ'ত ওলাই বাৰু। আলু চালু কাটি থকা আছে, এইফালে পিঁয়াজ চিয়াজ কাটি থকা আছে, চাওক। এইফালে গাহৰি মাংস আছে আৰু কি কম, ব্ৰইলাৰ আছে। মই নাখাওঁ গাহৰি, আৰু বাইদেউ এগৰাকীয়ে, তো সেইটো কাৰণে মানে হেৰি কি বুলি কয়, এই ব্ৰইলাৰ অনা হৈছে। আৰু আপোনালোকক দেখাম, কি দেখাম, ভেলাঘৰটো দেখাই দিছোঁ, চাওক এবাৰ। এইটো ভিতৰৰ পৰা দেখাই দিম। এইফালে চাওক, এখন লাইটিং কৰিছে আৰু এইফালে চাওক চুনুবা কিমান ধুনীয়াকে বহি আছে। ইয়াত দিছে নে, দেখিছে নাই? বেটা নহয়, বাস্তৱ ভণ্টিকৈ। সেই বেটা বুলি ক'লে বেয়া পায় দেই, ডাঙৰ হ'লতো আজিকালি। তো ভিডিঅ'টো চাই থাকক, কেনে লাগে জনাব। এইকেইটাত এইফালে আমি আহি আছোঁ দেখাবলৈ আপোনালোকক মেজিটো। তো দেখুৱাই নাই, এইটো চাওক মেজি। ওপৰৰ পৰা দেখাই দিছোঁ তললৈকে। এয়া হৈছে মেজি, মানে বনাই থোৱা আছে, চাওক। এইফালে চাওক 3টা পুৰা শুলেই। এতিয়া কেইটা বাজিছে আপোনাৰ? টাইম 6:28। চাওক 3টা পুৰা টোপনি, সাজ চাজ 3 বাটি এনো খাই আহিছে বোলে। এইফালে দেখিছেনে? আৰু এইফালে নোখোৱাকে শুই আছে। এইফালে চাওক পুৰা ঔটেঙা কটাত ব্যস্ত। এই আৰু বাইদেৱে কি কৈছে চাওক, নহৰু পিঁয়াজ এইবোৰ গুচাই আছে। প্ৰথমবাৰ দেখিছে ভিডিঅ'ত। আৰু গুৱাহাটী পাইছে, ইয়াত মাঘৰ বিহু খাবৰ কাৰণে মানে ইয়ালৈ আহিছে চব একেলগে। তো আৰু এইফালে ভাত চাত পাতি থকা আছে, দেখামগৈ আহক আপোনালোকে। জবাবাই বুলি আমাৰ মানে বাইদেউ এগৰাকী আছে, চাওক এই ঘৰত। আৰু এইফালে ভাত চাত একদম মানে পাতি থকা হৈছে, আৰু পুৰা মানে বনাই আছে, আৰু মানে অলপ কাম হৈ আছে, আৰু হৈছে আৰু মোটামুটি। তাৰপৰা ভিডিঅ'টো চাই থাকক শেষলৈকে একদম। পুৰা এতিয়া মোৰ কাৰণে মানে ব্ৰইলাৰ মাংস বনাবৰ কাৰণে কেৰাহী এখন লোৱা হওঁগে। মোৰ আৰু বাইদেউৰ কাৰণে গাহৰি মাংস নাখালোঁ, সেইটো কাৰণে এক্সট্ৰাকে বনাম মানে। তো আনোগে কেৰাহী এখন, ব'লক। বেলেগ কেৰাহী ক'ত আছে বাৰু এই ব্ৰইলাৰ মাংস বনাবৰ কাৰণে? এই সৰুখনে লৈ লওঁ নি? সৰুখন হৈ যাব দুজনহে আকৌ। দুগৰাকীহে আহিছে, চুমচুমিহঁত অহা নাই। এইফালে চাওক একদম কেৰাহী চেৰাহী লৈ লৈছোঁ পুৰা এক্সট্ৰাকে বনাবৰ কাৰণে। মানে মই বনাম মানে দুজনৰ কাৰণে অকল। চাই থাকক ভিডিঅ'টো। বৰষুণ দিছে, চাওক বৰষুণত মানে কেনেকুৱা হ'ব আজি আৰু একদম কি হ'ব মুঠতে বনাই আছোঁ আৰু। চাওক কেৰাহী চেৰাহী এইফালে আহি থাকক একদম। চাওক এয়া ব্ৰইলাৰ চইলাৰ লৈ লৈছোঁ, মানে আমি দুজনীৰ কাৰণে মানে বনাম এক্সট্ৰাকে। তো এতিয়া ধুবলৈ আহি আছোঁ, আহি থাকক। চাওক একদম ইয়াত আছেনে লৈ লৈছোঁ। এতিয়া ধুম দাম এইফালে চাওক একদম গাহৰি মাংস পুৰা খৰিকাত দিবৰ কাৰণে ৰেডি কৰা আছে। আৰু এইফালে একদম প্ৰতিদেৱে কাটি আছে, দেখিছে? এয়া মানে গাহৰি খোৱা মানুহে মানে গাহৰি খাব আৰু দেই, আমি নাখাওঁ যে, সেইটো কাৰণে এইয়া এক্সট্ৰাকে লৈ আহিছোঁ। চুনুবা এতিয়া মই বনামগে, চাই থাকক ভিডিঅ'টো। এতিয়া মই একদম মানে ব্ৰইলাৰ মাংস বনাবৰ কাৰণে পুৰা বহি ল'লোঁ, চাওক মজাকে একদম। এইফালে হেৰিয়াক চুনুবাক মানে দিম আৰু কেমেৰাটো ধৰিবলৈ। কেৰাহী চেৰাহী পুৰা পাতিলোঁ, দাও দাওকে একদম পুৰা জুই জ্বলি আছে। মজাকে এয়া মাংস লৈ ল'লোঁ,
এয়া পিঁয়াজ, এইফালে আলু মানে আধা অলপমান মই ল'ম আৰু এইফালে গাহৰি মাংসৰ কাৰণে চবে নিজৰ নিজৰ কথাত পুৰা ব্যস্ত হৈ আছে। মই নিজৰ নিজৰ গাহৰি মাংসখিনি বনাই থকা দেখাবলৈ গৈ আছো। চাওঁ, দেখাই দিয়া অকণমান। এইফালে ৰান্ধনি আছে দীপা বাই, তাক বেয়া গৰম একদম লৰাই থকা হৈছে মজাকে। এই ঔটেঙাৰ লগত গাহৰি মাংস বনাই আছে। নাই দিয়া বাৰু, দিবহে হেনো, ৰান্ধনিহে জানে, মই গম নাপাওঁ যে। এতিয়া এইফালে গাহৰি মাংস খৰিকাত দি আছে হেনো, দেখাম আপোনালোকক। এইফালে চাওক, তাৰপৰা মোৰ ভাগৰ মাংসখিনি বনাই থকাটো কি আছে, এইফালে বাইদেউকহে বনাব দিলোগে লাষ্টত। চাওক লাষ্টত বাইদেৱে বনাই আছে, ধুনীয়া আছে হেনো কালাৰটো, খাই টেষ্ট কৰি গম পাম আৰু। এইফালে একদম বাইদেউ মই আহি আছো, চাওক কিমান খোৱা বাইদেউ মোক কিমান চাপৰ্ট দিছে নাই দেখি আহি আছো পুৰা একদম নাচি বাজি। বাইদেউ পুৰা নাচে দেই, একদম মজা মজাকে দেই। এইফালে সাজ খাই আছে পুৰা চোৱা, 1 গ্ৰাম একদম লৈ লৈছে। আৰু আমি লাল নাখাওঁ মানে সাজ খাইছো। লাল নোখোৱাখিনি সাজ খাইছে, সেয়াই আৰু লাষ্টত ন। এইফালে খাই থকা আছে চব, মানে সৰু ল'ৰা ছোৱালীখিনি আগত খাইছে আৰু মাকো খাইছে আৰু লগত, আৰু আমি খোৱা নাই আৰু লাহেকে খাম আৰু। এইফালে দেখিছে আৰু এয়া অস্কাৰ সন্দিকৈ চক খাই আছে পুৰা। ই সৰু ল'ৰা নহয় জানো, অংগনাবাদীত থকা অংগনাবাদী। আৰু কি লাগে কোৱা? এইফালে বাস্তৱ সন্দিকৈ বেয়া ভাত খাইছা নাই? এইফালে ভাত খাইছা ভালনে? জানো এযোৰ হাত মোজা নেকি? হৈ গ'ল, ভাত চাত খাই খানা সমাপ্ত হ'ল আৰু। নাহৰ ফুলৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ, বুকুতে বাজিছে ফুলৰে চাপৰ, বেজতো উঠিছে